আমি ইয়াতে এতিয়া অলপ তেল দিম আৰু তেলখিনি গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হোৱাত আমি পনীৰখিনি ভালদৰে ইয়াত ফ্ৰাই কৰি ল'ম। পনীৰখিনি অলপ ফ্ৰাই হওঁতে ইয়াতে আমি অলপ নিমখ দি দিছোঁ, তেতিয়া মানে পনীৰখিনিত নিমখ ভালদৰে সোমাই যাব। আৰু এতিয়া আমি ইয়াতে আৰু এচামুচ হালধি দি দিছোঁ। তাৰপিছত আমি পনীৰখিনিৰ লগত হালধি ভালদৰে মিহলি হ'বলৈ লৰাই দিছোঁ। দেখিছেনে পনীৰখিনি ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া আমি পনীৰখিনি কাঢ়ি থৈ দিম। আমি আকৌ অলপ তেল দি ল'লোঁ। তাৰপিছতে ইয়াতে আমি এটা শুকান জলকীয়া আৰু তেজপাত এখিলা দি অকণমান লৰাই লৈছোঁ। তাৰপিছতে আমি কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিম আৰু পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। এইখিনি ভালদৰে ভজা হৈ গৈছে আৰু এতিয়া আমি ইয়াতে পেষ্ট কৰি থোৱা আদা আৰু শুকান কেঁচা জলকীয়াকেইটা দি আৰু অলপ লৰাই থাকিম। এতিয়া ইয়াত আৰু এচামুচ জিৰা আৰু এচামুচ হালধি দি দিম। পিঁয়াজখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত মই ইয়াত বিলাহী আৰু আলুখিনি দি ভালদৰে ফ্ৰাই কৰি লওঁ। এইখিনি ভালদৰে সিজা হৈ গৈছে। এতিয়া আমি ইয়াত চব্জিৰ পৰিমাণ অনুযায়ী অলপ গৰম পানী দি দিম আৰু ভালদৰে উতলিবলৈ দিম। এতিয়া আমি আকৌ চব্জিৰ পৰিমাণ অনুযায়ী নিমখ এচামুচ দি দিছোঁ। এইখিনি ভালদৰে উতলি গৈছে আৰু এতিয়া আমি ইয়াত ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিম আৰু অলপ উতলিব দিম। একেবাৰে শেষত আমি গৰম মছলা অলপ দি দিছোঁ আৰু লগতে আমি ধনিয়াখিনি দি দিম। চ' ফ্ৰেণ্ডছ, আজিৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল বাৰু? যদিহে ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।